তুমি কি কৰিবা? স্বামী, তেনে কথা নানিব মনত। পুনৰবাৰ আপোনাৰ সংগ ত্যাগ কৰাটো মোৰ বাবে কল্পনাতে। আৰু তেনে কোনো শক্তি নাই ত্ৰিজগতৰ মাজে, যি শক্তিয়ে কাঢ়িব মোক আপোনাৰ পৰা। আৰু আহে যদি তেনে দুৰ্ভাগ্য মোৰ কপালত, চন্দ্ৰ, সূৰ্য, গ্ৰহ নক্ষত্ৰ মণ্ডলীক সাক্ষী কৰি আপোনাৰ চৰণ স্পৰ্শী মই কৰিলো প্ৰতিজ্ঞা। আপুনি নিজ হাতে মোচন কৰি মোৰ শিৰৰ সেন্দুৰ বেচে দিব লাগিব স্নেহৰ উৰ্মিলা। অন্যথা আপোনাৰ মোৰ বিচ্ছেদ নহ'ব সম্ভৱ। এইয়া কি কৰিলা উৰ্মিলা? এনে অংগীকাৰ কৰি কিয় মোক ঠেলি দিলা?